नमस्कार मोर नाम सानराइज दैमारी मोर गाँव निसबालिस्टा पिओ आम्बागाव डिस्ट्रिक्ट उदालगुरि स्टेट आसाम बिटिआर मैं एक कोकोआ प्लेन्टो 2019 मैं लगाइसे लगा 15 माह पिछते फुल तोरा आरम्भ होइसे फुल परा 4 माह जेतिया হয় फलটো পকাই হৈছে আৰু টোটেল এনে আপোনাৰ ফল পাবলৈ কিমান বছৰ বা কিমান মাহিনা লাগে মাটি যদি ভাল হয় 18 মাহ লাগিব মাটি যদি অলপ টান বিয়া 2.5 মাহ 20 মাহ এনে আপুনি যেটা প্ৰথম 19 লগাইছিলে এনে আপুনি এটা ডালৰ পৰা কিমান কেজি পাবলৈ সক্ষম হৈছিল আৰু বছৰ কেইবাৰ দিয়ে এই গছটো বছৰত 3 বাৰ দিছে আৰু এটা গছ প্ৰথমতে 8 কেজি 9 কেজি এনেকা ফল দিছে এই টোটেল এনে বছৰত যদি ভাল গছ হয় কিমান লোকে আহে যেতিয়া গছটো অলপ মিছৰ হয় না এটা গছ বছৰত 60-70 কেজি আৰামছে দিছে এনে মাৰ্কেটত কি দাম চলি থাকে আপুনি মাৰ্কেটটো আপ ডাউন চলে বৰ্তমান পাৰ কেজি 60-70-80-90 এনেকা চলি আছো মোটামুটি আপুনি কিমান ডাল লগাইছিলে আপোনাৰ ঘৰত প্ৰথমতে 170 লগাইছে তো আপুনি 170 ডাল লগাৰ পিছত আপুনি এক বছৰতে কিমান মান অনুমান লামসাম কিমান টকা লাভ কৰিলে বছৰত 1L প্লাস হৈছে তাৰ পিছত এটা আপুনি যে মই দেখা পালো যে আপোনালোকে যিখিনি বছৰত মানুহবিলাক কয় যে কোকোৱা প্লান্ট লগাৰ পিছত এই ফলটো ক'ত দিব লাগিব ক'ত এক্সপোৰ্ট কৰিবলৈ কিছুমান বহুত কনফিউজ হৈছে এইটো কি ক'ব বিচাৰে বৰ্তমান এই ফল লোৱা বহুত বেপাৰী আছে নতুন নতুন মার্কেট টেনশন নাই গুৱাহাটী সন্নাপুৰত এটা ফেক্টৰী আছে তিনচুকীয়াত এটা ফেক্টৰী আছে আৰু এপ্ৰিল 29ত আমাৰ গুৱাহাটী সন্নাপুৰত কোকোৱা ফেক্টৰী মেনেজাৰ আহিছে এই গছতে ভিডিঅ' লৈছে আৰু আমাৰ গাঁৱত ট্ৰেনিং দিবৰ কাৰণে আহিছে ওদালগুৰি জিলাত আপুনি প্ৰথম নেকি ওদালগুৰি জিলা আমাৰ লগৰীয়া আছে 10-12 জন এনে এই ফলটো লগোৱা ক্ষেত্ৰত আপুনি প্ৰথম নেকি এইটো গাঁৱত আমাৰ এৰিয়া মই প্ৰথম এতিয়া আপুনি এই ফলটো লগাই পেলাই কেনেকৈ অনুভৱ হৈ আছে এইটো লগাৰ পিছত মই বহুত যেতিয়া ফল পাইছে না মই মনত বহুত শান্তি পাইছে আৰু যেতিয়া ফলটো পকা হৈছে মই বহুত ইন্টাৰেষ্ট লাগিছে আৰু মই এইটো বিক্ৰী কৰি মই আৰামছে মোৰ ঘৰটো ফাইনেন্সিয়েলি মদত পাইছে এতিয়া আপুনি যিখিনি ফুল যে ফুলি আপুনি এতিয়া আৰম্ভ কৰিলে আপুনি নিজে এক্সপিৰিয়েন্সটো নিজে কৰি পালে নিজে আপুনি লাভালাভ হৈ আছে এই ক্ষেত্ৰত আপুনি কি জানিব বিচাৰে আপুনি বহুত গাঁৱে গাঁৱে পুলি সাপ্লাই কৰি আছে আপোনালোকৰ ৰাইজসকলক কি মেছেজ দিব বিচাৰে মই যেতিয়া এই কষ্ট পৰা প্ৰডাকশ্যনটো পাইছে না মই মনত এটা থট আহিছে এইটো মোৰ নিজৰ লোকালে ভাল নহয় এই কাৰণ এই চিন্তাটো মই 2023ত বেলেগ পৰা ফুলি আনি বিক্ৰী কৰিছে সবতে লোকালে সবতে উন্নতি হ'ব ফাইনেন্সিয়েলি এসিস্টেন্ট হ'ব আৰু এইটো গছ তামোল ভিতৰতে হয় আৰু ৰাবাৰ ভিতৰতে হয় এনে কিমান মান ডিসটেন্সত লগাব লাগে সেইটো ডিসটেন্সটো 10 ফিট পৰা স্টার্ট 15-16 মাটিটো বালু মাটি আৰু মাথা মাটি দুইটাইতে হয় এনে কিছুমান জানিব বিচাৰে যে এই ফুলটো লগাৰ পিছত পানী চানি দিব লাগে নেকি যেতিয়া উইন্টাৰ সিজন আহে পানী দিব লাগিব নহলে ভিতৰত কুটিটো বিয়া হয় পানী দিলে কুটিটো ঠিকে থাকে এটা আপুনি কি দামত বিক্ৰী কৰি আছে ফুলিটো বৰ্তমান 40 rupeesত আছে 45ত আছে আৰু 50ত আছে এনে কিমান মান অনুমান এক বিঘাত কিমান মান লাগা হয় এক বিঘা মোটামুটি 80 পৰা 120 আৰু পিছত আপোনালোকে যদি লগাৰ পিছত যদি কিছুমান এক্সপেৰিয়েন্স বা কিছুমানৰ কাৰণে আপোনাক যদি লাগা হয় আপুনি এই সময়ত আপুনি ৰাজি আছে নাই যিবিলাক এইটো লগাই যি এডভাইস লাগিব মই দিম এ টু জেড আমাৰ ট্ৰেনিং আছে চিন্তা কৰিব নালাগে আপোনাৰ প্ৰবলেম মই সলভ কৰিম কিছুমান যদি কয় আপোনাক মানে হোম ডেলিভারি কৰিব পাৰা সুবিধা আছে নেকি যদি কয় মোক ইমানখিনি ডাল লাগে আপুনি নিশ্চয় এন্টাৰলি উদালগুৰি ডিস্ট্ৰিক্টত এনেকা মানে ঘৰলৈকে নি দিয়া ব্যৱস্থা আছে নেকি আছে ব্যৱস্থা আছে আপুনি কেনেকৈ কৰিব যদি কয় আপোনাক ফোন কৰি জনাই দিয়ে আপোনাক কি ক'ব বিচাৰে যিবিলাক যেনিবা ফুলি বিচাৰে আমাৰ যোগাযোগ কৰি আমাৰ উদালগুৰিৰ কাৰণে মই সাপ্লাই কৰিব আৰু বেলেগ দৃষ্টিৰ পৰা আহে আপুনি বেলেগ দৃষ্টিৰ পৰা যদি ফুলি বিচাৰে আমাৰ আহিব লাগিব লাষ্ট মই এটা প্ৰশ্ন কৰিব বিচাৰো যিখিনি আপুনি যে এতিয়া ফুলি আনি পেলাই বিক্ৰী কৰি আছে হয়
এতিয়া যিমানখিনি লাগে বুলি ক'লে এইখিনি আপোনাৰ লগত দিবৰ কাৰণে এভেইলেবল ষ্টক আছে নে নাই? বৰ্তমান ফুলি এভেইলেবল আছে। মই 6টা জাগাত ব্ৰাঞ্চ বনাইছে। যদি আপোনাক কণ্টেক্ট কৰিব বিচাৰে মোবাইল নম্বৰটো মোৰ কণ্টেক্ট মোৰ নম্বৰটো 6900377032 এই নম্বৰত কণ্টেক্ট কৰিলে মই ৰিচিভ কৰিব। লাষ্টলি আপোনাৰ এড্ৰেছটো কৈ দিব। মোৰ গাঁও নিজ বালিষ্টা পিঅ আম্বাগাঁও ডিষ্ট্ৰিক্ট ওদালগুৰি ষ্টেট আসাম বিটিআৰ। লেণ্ডমাৰ্ক আপোনালোকৰ কাকতে কিবা আছে নেকি যদি আহিবে কোনোবা নতুন মানুহ যদি আহে? আপুনি হাইৱে আম্বাগাঁও নিজফালে আহিলে নিজ বালিষ্টা আহিলে আম্বাগাঁওৰ পৰা আহে আৰু আম্বাগাঁও দক্ষিণ ছাইডত ৰাস্তা আছে, ইফালে আহিব লাগিব আৰু এটা RCC তলং পাব, এইটো আমাৰ গাঁও। তাৰ ওচৰত কিবা আছে লেণ্ডমাৰ্ক গীৰ্জাঘৰ কিবা ঘৰ আছে নেকি? ডাঙৰ ওচৰতে গীৰ্জাঘৰ আছে। গীৰ্জাঘৰ দক্ষিণ ছাইডত ৰাস্তা আছে, পূব ছাইডত আহিবা, এইফালে আহিব লাগিব মোৰ ঘৰত।